সানডে দিনটো যে ব্যস্ততা সীমাই নাই। ৰাতিপুৱাৰ পৰা ৰাতিলৈকে খালি কাম আৰু কাম। বিচনাখন দেখিলে এনেকুৱা লাগে যেন শুইয়ে থাকিম। কিন্তু এতিয়া আকৌ শুই থাকিলে নহ'ব, মই ওলাইছোঁ আকৌ গুৱাহাটীলৈ। এতিয়া ৰাতি 9টা বাজিছে আৰু মোৰ আকৌ বাছ আছে 10:45, গতিকে অলপ টাইমটো শুবলৈ পাম ন, সেইটো কাৰণে অলপ শুই লওঁ বুলি ভাবিলোঁ। আৰু এতিয়া সময় হৈ গ'ল, আহি পালেহি শ্ৰীৰাম। শ্ৰীৰামত উঠি মই জাৰ্ণি কৰিলোঁ গুৱাহাটীলৈ বুলি। আগবঢ়াবলৈ আহিল ছাৰ আৰু বাইদেউ দুইজন। আৰু এতিয়া জাৰ্ণি কৰিছোঁ গুৱাহাটীলৈ বুলি। মোৰ উদ্দেশ্য আকৌ গুৱাহাটীখন দেখুওৱা নহয় দেই, মোৰ উদ্দেশ্য আকৌ বেলেগ। এতিয়া মৰ্ণিঙত দেখিছেনে, লোকে গুৱাহাটীলৈ আহিলে ফ্ৰেছ হৈ আহে, আৰু আমাৰ উজনি অসমৰ পৰা অহাবিলাকৰ অৱস্থা চাওকচোন, একেবাৰে শুকান আৰু লেতেৰা লেতেৰা ফিলিংছ। খিৰিকীয়েদি মুখখন ঘূৰাই চালোঁ। ৰাতিপুৱা যে পৰিৱেশটো ইমান ধুনীয়া লাগিছিল, চাওকচোন পাহাৰৰ মাজে মাজে যেন ডাৱৰহে আছে। আকৰি ছোৱালী পিছতহে দেখিছোঁ জুইকুৰা জ্বলি আছে, এয়া আকৌ ডাৱৰ নহয় দেই, ধোঁৱাহে। আৰু এতিয়া ফ্ৰেছ হ'বৰ কাৰণে আহি ডাইৰেক্ট ৰুম পালোঁহি। কিন্তু ৰুমত শুনিলোঁ আজি বোলে বাৰ্থডে আছে কাৰোবাৰ। শুনি যে কি দীঘল হাঁহি, আৰু এইফালে ছাৰহঁতে লাগিয়ে গ'ল হাতে কামে। গুৱাহাটীলৈ আহিয়ে ইমান যে সৌভাগ্য, আহিয়ে গম পালোঁ বোলে চিৰঞ্জীৱৰ আজি বাৰ্থডে। এই যে গাউন পিন্ধি আছে বাইদেউগৰাকী, তেওঁৱে ডাঙৰ ল'ৰা চিৰঞ্জীৱ। তেওঁ আকৌ গুৱাহাটীতে থাকে, পঢ়ি আছে MBBS। আৰু সকলোৱে সৌভাগ্য আজি আমাৰ তেওঁৰ বাৰ্থডেটো আমি সকলোৱে একেলগে চেলিব্ৰেশ্যন কৰিব পাৰিছোঁ। আৰু মোৰ পৰা জন্মদিনৰ বহুত বহুত শুভকামনা যাচিছোঁ চিৰঞ্জীৱলৈ বুলি। আৰু মই ততাতৈয়াকৈ এতিয়া আহিলোঁ নেহেৰু ষ্টেডিয়ামলৈ বুলি। ৰ'ব মেইন কথাটো কৈ তাতেই কওঁ। अस्मिता खेलो इंडिया वोमेन उसु लीग खेल चाहिए फैशन ऑर्गेनाइज बाय उसु एसोसिएशन ऑफ आसाम एट गुवाहाटी। आसलते गुवाहाटीत आमार उसु एसोसिएशने खेलो इंडिया ऑर्गेनाइज करिছে। आमार भारत सरकारे महिलाসকলক আগবঢ়াই নিবৰ কাৰণে যি পদক্ষেপ লৈছে আমি নথৈ আনন্দিত হৈছোঁ। আৰু লগতে ভাৰত চৰকাৰক বহুত বহুত ধন্যবাদ জনাইছোঁ। কণমানি মৰম লগা ছোৱালীজনী হৈছে মিংবি বৰফুকন। দুদিনমানৰ আগতে এছিয়ান গেমছ খেলি আহিছিল চাইনাৰ পৰা। আৰু মই গুৱাহাটীলৈ কিয় বা আহিছোঁ আপোনালোককতো কোৱাই নাই। মই আহিছোঁ অফিচিয়েলি টেকনিকেলৰ কামত, দেখিছে চাগে একেবাৰে শেষৰজনীয়ে মই। আৰু এতিয়া মিংবিহঁতৰ গেমটো দেখুৱাই আপোনালোকৰ পৰা বিদায় মাগিম দেই, কাৰণ মোৰ সময় একেবাৰে নাই। ইটো সিটো কাম কৰি থাকোঁতে ভিডিঅ' কৰিবলৈ একেবাৰে সময় নাই। আৰু এতিয়া সকলোকে বেলেগ এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিয়ে বাই বাই।